খনন আৰু সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদে সমাজ হিতৈষী শ্ৰমিক নেতা খনীন্দ্ৰ চন্দ্ৰ দাসদেৱৰ জন্মদিনটো প্ৰতি বছৰে সততাৰ দিন হিচাপে পালন কৰি আহিছে। এইবেলিও আজি 14 জুলাইত এই দিনটো শিলপুখুৰী ৰাজহুৱা নামঘৰৰ সভাগৃহত বিয়লি 4 বজাত পালন কৰা হয়। তদুপলক্ষে আয়োজন কৰা অনুষ্ঠানত মুখ্য বক্তা হিচাপে বিশিষ্ট সাংবাদিক শ্ৰীযুত অদীপ কুমাৰ ফুকন ডাঙৰীয়াই সততা আৰু কৰ্মজীৱন সম্পৰ্কত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। সভাত সভাপতিত্ব কৰে তৰুণ বৰ্মনে। সভাত সত্তাৰ দিনৰ তাৎপৰ্য ব্যাখ্যা কৰে মুনীন কাকতিয়ে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি কনক চন্দ্ৰ শৰ্মা, সমাজকৰ্মী গণেশ তামুলী, মাধৱ কুমাৰ হাজৰিকা, পুতুলি কায়স্থ, অখিল গোস্বামী আদি বহুকেইগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। সভাত গুঞ্জনজিৎ পৰাশৰে এটি দেশপ্ৰেমমূলক কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। কানন আৰু সদৌ অসম কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় কৰ্মচাৰী পৰিষদে বিগত বছৰবোৰত সততাৰ দিন পালন কৰি আহিছোঁ। এই সততাৰ দিনটো হৈছে সমাজকৰ্মী বিশিষ্ট প্ৰয়াত শ্ৰীযুত খনীন্দ্ৰ চন্দ্ৰ দাসদেৱৰ আজি জন্মদিন, 85 সংখ্যক জন্মদিন। এই জন্মদিনটোত আমি সততাৰ দিন হিচাপে প্ৰত্যেকটো বছৰতে পালন কৰি আহিছোঁ। প্ৰয়াত শ্ৰীযুত দাসদেৱ আছিলে শিলপুখুৰী অঞ্চলৰেই নহয়, সমগ্ৰ অসমৰ লগতেই তেখেত এগৰাকী সমাজকৰ্মী তথা শ্ৰমিক নেতা হিচাপে সকলোৱে চিনি পাওঁ। আৰু বিগত যি বিদেশী বিতৰণ আন্দোলন আছিলে, সেই আন্দোলনৰ সময়ত তেখেতৰ সক্ৰিয় ভূমিকাই আন্দোলনটোক গতিমুখী কৰিছিলে। আৰু সেই সময়ছোৱাৰ ভিতৰত যিখিনি দৈনিক অসম আৰু অসম আছাম ট্ৰিবিউন কাকত তেখেতে জমা কৰি ৰাখিছিল, সেই জমা কৰি ৰখা কাকতসমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতে দান হিচাপে আগবঢ়াইছে। আৰু তাৰ সেইখিনি এটা সমল হিচাপে, গৱেষণাৰ সমল হিচাপে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মজুত আছে। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে। আজি আমি ইয়াত ৰাতিপুৱা গছৰ পুলি বৃক্ষৰোপণ আমি কৰিছোঁ। আৰু এতিয়া বৰ্তমান এই যি স্মৃতিচাৰণ সভা চলি আছে, এই স্মৃতিচাৰণ সভাত অদীপ কুমাৰ ফুকনকে ধৰি বিশিষ্ট গুৱাহাটীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে।